প্ৰথমতে আমাৰ দলীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক আকৌ এবাৰ মুছলপুৰবাসীক সেৱা কৰাৰ কাৰণে মোৰ ওপৰত বিশ্বাস দেখুৱাইছে আৰু সমগ্ৰ বিটিআৰৰ জনগণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ আমাৰ UPPL দলৰ আমাৰ 40টা সমষ্টিৰ ভিতৰতে এনেধৰণৰ এটা আদৰণি হৈছে বা ৰাইজে এনেকুৱা ধৰণৰ আদৰি লৈছে যে বিপুল সংখ্যাৰ মানুহে উল্লাহ আৰু উৎসাহেৰে মানুহবিলাক ৰাস্তাত ওলাই আহিছে আৰু সমগ্ৰ শ্ৰেয় আমাৰ বিটিআৰৰ প্ৰধান ডাঙৰীয়াৰ তাত যায়। তেখেতে যি প্ৰাৰ্থীসকলক আজি প্ৰক্ষোভ কৰিছে, আমাৰ 18জন প্ৰাৰ্থীত প্ৰক্ষোভ কৰিছে আৰু 18জনৰ ভিতৰত সকলোৱে টপৰ ওপৰত টপ মানে ৰেংকত থকা আমাৰ UPPLৰ লিডাৰসকল প্ৰক্ষেপ কৰিছে আৰু 18টাও জয় হ'ব বুলি মই পূৰা 120% মই মানে গেৰেণ্টি দি বুলি ক'ব পাৰোঁ। আৰু মই মোৰ সতীৰ্থ যি ব্যক্তিসকল আমাৰ সতীৰ্থসকল UPPLৰ টিকেট পাবলৈ সক্ষম হ'ল, মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ কৰি আমাৰ বিটিআৰৰ যি ৰাইজ দল সংগঠন যিসকলে আমাৰ প্ৰতি মৰম দেখুৱাইছে আৰু আমাৰ ৰাইজ জনগণক মই হৃদয়ৰ পৰা মই UPPL দলৰ হৈ পেলাই মই কোটি কোটি নমস্কাৰ আৰু মই মৰম যাচিছোঁ। মোৰ লগত ইয়াতে মই কৈছোঁ আগৰ পৰাই ইয়াত BJP হ'লেও মই, ইয়াত BPF হ'লেও মই, আমাৰ মুছলপুৰ সমষ্টিৰ কোনো নাই। ইয়াৰ এটাই ৰাইজ আছে, সেইটো হ'ল UPPLৰ লগত আছে, ৰাকেশৰ লগত আছে। সকলোৱে ৰাকেশক খুব মৰম কৰে। মোক নিজৰ মুছলপুৰবাসী ৰাইজে মোক নিজৰ সন্তান বুলি ভাবে, নিজৰ ভাই বুলি ভাবে, নিজৰ দাদা বুলি ভাবে। মই মুছলপুৰৰ সন্তান। মুছলপুৰবাসী ৰাইজে মোৰ কাৰণে দেউতা আৰু মোৰ মুছলপুৰবাসী ৰাইজে মোক অত্যন্ত এই পৃথিৱীত মই কৈ শেষ কৰিব নোৱাৰোঁ কোনটো ভাষাই দি মই ক'ম, মোক বহুত মৰম কৰে। হাগ্ৰামাই চৰকাৰটো আজিৰ পৰা 5 বছৰ আগৰ পৰাই কৰি আছে আৰু আমি আজিৰ দিনত ক'ব পাৰোঁ তেখেতে এইবাৰ এনেধৰণৰ মানে ব্যৱধানত হাৰিব নিজৰ সমষ্টিত দেৱৰগাঁৱত আৰু য'ত তেখেতে 14 চিৰাঙত খেলিব বুলি কৈছে। তেখেতে এইবাৰ MCLA যোনটো পদবী সন্মান পাই আছিল এইবাৰ সিটো হেৰাবলৈ গৈ আছে। যোৱা সময়ত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ 5 বছৰত মই কৈছিলোঁ যে মই প্ৰত্যেকটা গাঁৱতে মই কাম কৰিম। আজি 382খন চুপা আছে, 382খন চুপাত মই কাম কৰিছোঁ। বিশেষ কৰি নামঘৰত মই কাম কৰিছোঁ, বাথৌ থানচালিত মই কাম কৰিছোঁ আৰু ৰাস্তা ঘাটত মই কাম কৰিছোঁ। ক'ৰবাত যদি দলং কৰিব লগা হ'লে মই কেতিয়াও চৰকাৰে আঁচনি চোৱা নাই। মই ৰাইজৰ অসুবিধাটো চাইছোঁ, ৰাইজক ভাল পোৱাৰ কাৰণে, ৰাইজক সেৱা জনোৱাৰ কাৰণে মই পিছপিনে কেতিয়াও চোৱা নাই। এই 5 বছৰ কালত মই পূৰা ৰাইজৰ লগত থাকি কাম কৰিছোঁ আৰু ৰাইজে এইকাৰণে মোক বহুত মৰম কৰে। মোক পৰিকল্পনা আমি সেইটোৱে যে আমাৰ অহা যে বিধানসভা হ'ব সেই বিধানসভাত আমি 15টা সমষ্টি আমি জিকাৰ উদ্দেশ্য লৈ পেলাই আমি সকলো দল সংগঠনক আমি এক কৰি পেলাই আমি আগবাঢ়ি আছোঁ। সেইটোৱে আমাৰ সংকল্প।